এজন মানুহ কিমান সাকসেসফুল হ'ব, এজন মানুহে কিমান দূৰ আগবাঢ়ি যাব পাৰিব, কিমান উন্নতি কৰিব, এটো নিৰ্ভৰ কৰে তেওঁ আজিৰ সময়ত কেনে ধৰণৰ চিন্তাধাৰাৰে কাম কৰিছে, কেনে ধৰণৰ ডিসিশন লৈছে, কেনে ধৰণৰ লক্ষ্য জীৱনৰ কাৰণে স্থিৰ কৰিছে তাৰ ওপৰত। সেই এটো বহুত জৰুৰী হয় এজন মানুহে আজিয়ে লক্ষ্য স্থিৰ কৰা ভৱিষ্যত জীৱনৰ কাৰণে। মই জানো নতুন বছৰ অহাৰ লগে লগে প্ৰত্যেকজন মানুহৰ নিচিনাকৈ আপুনিও নিশ্চয় ৰিজলিউশন এটা লৈছে, কিন্তু বহু সংখ্যক মানুহৰ মেইন সমস্যাটো হৈছে নতুন বছৰ এটা ৰিজলিউশন লোৱা যায়, কিন্তু জানুৱাৰী মাহটো শেষ নহওঁতে ৰিজলিউশনটো শেষ হৈ যায়। কিন্তু আমি জীৱনত সৰু সৰু কিছুমান অভ্যাস আৰু সৰু সৰু কিছুমান সংকল্প বা ৰিজলিউশনৰ দ্বাৰা কিন্তু জীৱনটো সলাব পাৰোঁ। আজি তিনিটা ৰিজলিউশনৰ কথা পাতিম, তিনিটা কথা পাতিম আজি, যি তিনিটা অভ্যাসে আপোনাৰ জীৱন সলাই দিব আৰু আপোনাক এজন সাকসেসফুল মানুহৰ শাৰীত লৈ যাব। আজি 3 তাৰিখ, 3 তাৰিখৰ পৰা আপুনি আপোনাৰ ভিতৰত এটা অভ্যাস এডপ্ট কৰক, আৰু এই অভ্যাসটোৱে হৈছে আপুনি 20 মিনিট সময় কিবা এটা পঢ়া আৰম্ভ কৰক। কিতাপ পঢ়িব পাৰে, গুগলত কিবা সাৰ্চ কৰিব পাৰে, যিকোনো হওক, কিন্তু এখন কিতাপ, বিশেষকৈ মই আপোনালোকক কম এখন কিতাপ পঢ়া আৰম্ভ কৰক। এখন ভাল কিতাপ পঢ়া আৰম্ভ কৰক, যিখন কিতাপৰ পৰা আপুনি শিকিব পাৰে। দিনে 20 মিনিট, 15 মিনিটৰ পৰা 20 মিনিট এখন কিতাপ পঢ়া আৰম্ভ কৰক। কিতাপ পঢ়াৰ পৰা আপোনাৰ বহুত লাভ হ'ব। প্ৰথম কথা আপুনি জ্ঞান অৰ্জন কৰিব, দ্বিতীয় কথা আপোনাৰ ধৈৰ্য বাঢ়িব, তৃতীয় কথা আপুনি বহুত নজনা শব্দ শিকিব পাৰিব। আৰু ইয়াৰ লগে লগে 15 মিনিটকৈ এড কৰি চাওক, 365 ডেজত 15 মিনিটকৈ যদি আপুনি কিতাপ এখন পঢ়ে বা কিবা এটা জ্ঞান আহৰণ কৰাৰ চেষ্টা কৰে, 365 দিনত আপুনি কিমানখিনি কথা শিকিব পাৰিব। সেয়া আজিৰ পৰা এইটো হেবিট বনাওক, দিনে যিকোনো সিচুৱেশ্যনৰ বিনিময়ত নাপাহৰিব এখন কিতাপ পঢ়িবলৈ। দ্বিতীয়তে মই আপোনাক এটা কথা কম, তেনে সহজ কিন্তু তাৰ পাছতো কম, আপুনি সদায় এনে 3-4জন মানুহক অনুকৰণ কৰক, যি আপোনাৰ লাইনত, আপুনি কাম কৰা লাইনত বা আপোনাৰ সপোনৰ লাইনটোত সকলোতকৈ সাকসেসফুল হয়। ধৰি ললো আপুনি চাকৰি কৰে, আপোনাৰ জব কৰাৰ জেগাত সাকসেসফুল 4জন মানুহক ফলো কৰক, বা আপুনি বিজনেছ কৰে, আপোনাৰ লাইনৰ 4জন মানুহক ফলো কৰক, বা আপুনি বেলেগ কিবা শিকিব বিচাৰে হেতু লাইনৰ 4জন মানুহক ফলো কৰক, আপুনি যদি এক্টিং কৰিব বিচাৰে হেতু লাইনৰ 4জন মানুহক ফলো কৰক, আৰু যদি পাৰে চেষ্টা কৰক সেইকেজন মানুহৰ লগত কথা পাতাৰ, সেইকেজন মানুহৰ লগত অলপ সময় কটোৱাৰ। আপুনি চেষ্টা কৰক যিমান সময় তেওঁলোকৰ লগত আপুনি কটাব, যিমান তেওঁলোকৰ প্ৰত্যেকটো কথা সূক্ষ্মভাৱে চাব, আপুনি নিজে তেওঁলোকৰ নিচিনা হৈ যাব। মই কোৱা নাই তেওঁলোকক নকল কৰিব, নকল কৰি জীৱনত উন্নতি কৰিব পৰা নাযায়, কিন্তু তেওঁলোকৰ জ্ঞানবিলাক, তেওঁলোকৰ এটিটিউডবিলাক, তেওঁলোকৰ চিন্তাধাৰাবিলাক এডপ্ট কৰি তেওঁতকৈ কিন্তু আগত যাব পাৰি। সেয়ে আপোনাৰ লাইনৰ, আপুনি যিটো লাইনৰ হয় এইটো লাইনৰ সকলোতকৈ বেষ্ট 4জন মানুহক আজিৰ পৰা ফলো কৰা আৰম্ভ কৰক। 3 নম্বৰত সিম্পল পইণ্ট, এইটো পইণ্ট আমি সকলোৱে জানো, সদায় ৰিজলিউশন হিচাপেও লওঁ, কিন্তু আমি নোৱাৰো। আমি সদায় এটাই লওঁ। এটা কথা আজি কৈ দিলোঁ, 3 নম্বৰ পইণ্টটো হ'ল জীৱনত যদি সাকসেসফুল হ'ব বিচাৰে তেতিয়াহ'লে আপুনি সূৰ্যক জগাব লাগিব। সূৰ্যৰ পোহৰে যদি আপোনাক জগায় আপুনি জীৱনত উন্নতি কৰিব নোৱাৰে। প্ৰত্যেকজন সাকসেসফুল মানুহৰ কাহিনী পঢ়ি চাই ল'ব, প্ৰত্যেকজন সাকসেসফুল মানুহৰ কাহিনী পঢ়ি চাওক, সকলো ৰাতিপুৱা উঠে, প্ৰত্যেকজনে ৰাতিপুৱা উঠে। ৰাতিপুৱা উঠিলে আপোনাৰ কি লাভ হ'ব? আপোনাৰ স্বাস্থ্য ভালে থাকিব, আপোনাৰ মন ভালে থাকিব, আৰু ৰাতি বহুতখিনি বেয়া হেবিটৰ পৰা আপুনি বাচি যাব। ৰাতিপুৱা সোনকালে উঠিব লাগে বুলি ভাবি আপুনি ৰাতি দেৰিলৈকে পাৰ্টি নকৰিব, ইয়াৰ পৰা আপোনাৰ লাভ হ'ব। আৰু ৰাতিপুৱা ষ্টুডেণ্টক সদায় কোৱাই হয় মৰ্নিং পঢ়িলে সদায় মনত থাকে, ৰাতিপুৱা মানুহৰ মনটো ফ্ৰেছ থাকে। আপুনি অলপ এক্সাৰচাইজ কৰি আহি জীৱনৰ প্লেনিং কৰক, আৰু যেতিয়া আপোনাৰ ৰাতিপুৱা উঠাটো এটা হেবিটত পৰিণত হ'ব, আপোনাৰ মনৰ চিন্তা, আপোনাৰ বডিৰ জোৰ সকলো সলনি হৈ যাব। সেইকাৰণে মই কৈছোঁ যি উন্নতি বিচাৰে ৰাতিপুৱা উঠিবই লাগিব। আৰু এইটোও কৈছোঁ মই, ৰাতিপুৱা মানে 4টা বজাত উঠিব কোৱা নাই, 4টা বজাত উঠি অফিচত টোপনিয়াই আছোঁ, 4টা বজাত উঠি টোপনিয়াই আছোঁ আৰু আবেলি কাম কৰিব পৰা নাই, আবেলি আহি শুই গ'লোঁ, এনেধৰণৰো নহয়। আপোনাৰ নিজৰ নিৰ্দিষ্ট টাইম অনুসৰি এনে এটা টাইম নিৰ্বাচিত কৰক যিটো সময়ত উঠিলে আপোনাৰ টোপনি কমপ্লিট হয়, কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে 9টা বজাত উঠিব। সেইকাৰণে নিজেই সেই টাইমটো চাওক, ৰাতিপুৱা
কিতাপ ডাঙৰ ডাঙৰ কিতাপ পঢ়ি চাব সেইজন মানুহে সাকসেসফুল যি ৰাতিপুৱা উঠে সূৰ্যক যি জগায় হে প্ৰত্যেকে এটো অভ্যাস আজিৰ পৰা গোটাওক যে সূৰ্যক জগাম আৰু এই তিনিটা বস্তু মাত্ৰ 2021ত আপোনাৰ জীৱনত লৈ আহক এখন কিতাপ পঢ়াৰ অভ্যাস কৰক চাৰিজন উন্নত আৰু সাকসেসফুল মানুহৰ পৰা কিবা শিকাৰ চেষ্টা কৰক আৰু তেওঁলোকক ফলো কৰাৰ চেষ্টা কৰক আৰু ৰাতিপুৱা সোনকালে উঠি এক্সাৰসাইজ কৰি দিনটোৰ কাৰণে পৰিকল্পনা কৰা আৰম্ভ কৰক আপোনাৰ জীৱন সলনি হৈ যাব আৰু অহা বছৰত 2022ত আমি নতুন পৰিকল্পনা কৰিম কিন্তু এতিয়া এটো বছৰত চেষ্টা কৰক এই তিনিটা হেবিট আপোনাৰ জীৱনত অনাৰ আৰু এই তিনিটা হেবিট যদি সঁচাকৈ অটোমেটিক্যালি আপোনাৰ জীৱনত আহে আপোনাক উন্নতি হোৱাত কোনো ৰখাব নোৱাৰে শেষত সকলোৰে উন্নতি কামনা কৰিলো সকলোৱে এনজয় কৰা হাঁহি থাকা পৃথিৱীত অসম্ভৱ বুলি একো নাই